তো হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আজি আকৌ মোৰ অন্য এটা ভিডিঅ'লৈ। তো এনেই কি নকৰিম ভাবি থাকোঁতে মানে মই এনেই থাকিলে মানে মোবাইল ফোনতে এনেই স্ক্ৰল কৰি গল্প বা কিতাপ পঢ়ি খুব তেনেকৈ ভাল পাওঁ। তো তেনেকৈ ঠিক পঢ়ি থাকোঁতে মই গুগলত গল্প এটা পালোঁ। তো সেই গল্পটো মানে বহুত ভাল লাগিলে। গল্পটো কোনে লিখিছে কি লিখিছে এইটো নাই, খালি এনেই লিখি থৈ দিয়া আছে কিবা হেৰি ব্লগ পষ্ট এটাত। তো তাকে ভাবিলোঁ গল্পটো আপোনাৰ লগতো শ্বেয়াৰ কৰোঁ মই। তো তেনেহ'লে বলক আৰু বেছি দেৰি কৰি নাথাকোঁ, আমি আৰু গল্পটোলৈ আগবাঢ়োঁ। আৰু গল্পটোৰ নাম আছিলে ৰং। তো তেনেহ'লে বলক। বহু ৰং দেখিছে সি, সৰুৰে পৰা উমলিছে সেউজীয়াৰ মাজত, পথাৰৰ সোণালী ৰং উপভোগ কৰিছে, নদী নীলা মিহলাই উমলিছে, জনা হ'বৰে পৰাই ৰঙৰে ধেমালি কৰিছে, কেতিয়াবা হয়তো অভিমান কৰিছে, যেতিয়া নীলা আকাশখনি ডাৱৰে বগা কৰি পেলাইছে, যেতিয়া মাটি মিহলি হৈ পানীখিনি মটীয়া হৈ পৰিছে, যেতিয়া বানে পথাৰৰ সেউজীয়া নোহোৱা কৰি পেলাইছে। ৰঙেৰেই মানুহ সপোন দেখে, সিও দেখিছিল অলেখ সপোন, ৰঙীন সপোন। ৰংচঙীয়া পখিলা ঘূৰি ফুৰিছিল সপোনত, সেই সপোন পূৰ কৰা তাৰণাতেই ভৰি দিছিল সি বাস্তৱৰ পৃথিৱীত। এফালে সপোন পূৰোৱাৰ তাৰণা, এফালে পেট পূৰোৱাৰ। হাতত ৰং তুলি ৰাস্তাৰ কাষৰ দেৱালত প্ৰাণ ঢালি দিছিল। ৰং হয়তো আছিল তাৰ বাবে জীৱন, ৰঙা চোলাটো পিন্ধি ওলাই গৈছিল, ৰঙেৰে প্ৰাণ ঢালিছিল আৰু ঢালিছিল। চাওঁতে চাওঁতে ঠাইডোখৰ ৰঙা হৈ পৰিছিল। চৌদিশে মানুহৰ চিঞৰ বাখৰ, কান্দোন, এম্বুলেঞ্চ আৰু পুলিচৰ গাড়ীৰ শব্দ। সকলো ৰং মিহলি হৈ পৰিছিল। জ্ঞান ঘূৰাই চকু মেলি সি দেখিছিল পৃথিৱী, অন্য এক পৃথিৱী, ক'লা আৰু বগা, য'ত সকলো ৰঙেই তাৰ বাবে এক আছিল। ডাক্তৰে কৈছিল সেয়া হেনো কালাৰ ব্ৰাইটনেছ, তাৰ বাবে ই কোনো দুৰ্ভাগ্য নাছিল। সি মনে মনে ঈশ্বৰক কাকতি কৰি ধন্যবাদ দিছিল সকলো ৰং তাৰ বাবে এক কৰি দিয়াৰ বাবে। তাৰ সন্মুখত আছিল ৰঙীন পৃথিৱী, চৌদিশে ৰং, ক'লা আৰু বগা।